বন্ধুসকল বৰ্তমান আছোঁ দালানৰ সন্মুখত বৰপেটা সত্ৰত আৰু আজি কিমান মানুহ চাওক সকলোৱে আজি পুলিচ চব ঠিক ঠাক কৰি লৈছে আৰু ভিতৰলৈ যাওঁ বলক খুব ধুনীয়া কৰিছে বোলে ভিতৰখন চাই আহোঁ এবাৰ আপোনালোককো দেখাওঁ চাওক খুবেই ধুনীয়া কৰি তুলিছে আপোনালোকে চাই থাকক মই দেখাই আছোঁ আৰু উপভোগ কৰিবলৈ আহক অহাকালিৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ বৰপেটা সত্ৰত পালন কৰা হৈছে আপোনালোকে আহক উপভোগ কৰক প্রাণে প্রাণে বাজে আজি মিলনরে গান বরপেটা বর ধামে কানার বাহির তান বন্ধুসকল অহাকালিৰ পৰা আমাৰ প্ৰাণৰ উৎসৱ বৰপেটাৰ প্ৰাণৰ উৎসৱ অসমবাসীৰ প্ৰাণৰ উৎসৱ দৌল উৎসৱ আৰম্ভ হ'ব তো আপোনালোকে আহক সকলোৱে উপভোগ কৰক দৌল উৎসৱ তাকেই ক'ব বিচাৰিছোঁ আৰু বহুদিনৰ মূৰত এইটো ভিডিঅ' দিলোঁ তো আপোনালোকে চাব বুলি আশা ৰাখিছোঁ আৰু দৌল উৎসৱ উপভোগ কৰিবলৈ সকলোৱে আহক বৰপেটা সকলোৱে আহক এই ভিডিঅ'টোত বিশেষ একো নাই আজি চাবলৈ আহিলোঁ কীৰ্তন ঘৰটো কেনেধৰণে সজাইছে বৰ ধুনীয়াকৈ সজাইছে মানে যোৱাবাৰতকৈ বহুত ধুনীয়াকৈ সজাইছে বহুতেই ধুনীয়াকৈ সজাইছে এবাৰ আহক জীৱনত পাহৰিব নোৱাৰিব এই অনুভৱখিনি সঁচাকৈ কৈছোঁ আৰু হলীগীতৰ ৰোলটো আছেই সকলোফালে হলীগীতৰ ৰোল উঠি আছে 2টা বজালৈ বৰপেটা দালানত হলীগীত মানে পৰিৱেশন কৰা হয় সকলোৱে আহক আৰু